নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টিত DHS এক্সামৰ চিলেবাছত অন্তৰ্ভুক্ত থকা ভিটামিন খাদ্য আৰু তাৰ ফলত হ'ব পৰা ৰোগসমূহৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। সেয়েহে আপোনালোকে এই ভিডিঅ'টি শেষলৈ চাই যেন। এতিয়া আমি ভিটামিন খাদ্য আৰু অভাৱজনিত ৰোগ এই তিনিটা ছেকশ্যনত ভাগ কৰি লৈছোঁ। ইয়াতে ভিটামিনসমূহৰ নাম দিয়া আছে আৰু কি ভিটামিনৰ খাদ্য কোনটো হয় তাৰ বিষয়েও দিয়া আছে আৰু তাৰ ফলত কি ৰোগ হয় সেইটোও দিয়া আছে। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া এ ভিটামিন আৰু এ ভিটামিনৰ খাদ্য হৈছে মাছ, গাজৰ, কমলা, পকা ফল, পালেং ইত্যাদি। আৰু এ ভিটামিনৰ অভাৱত কুকুৰিকণা ৰোগ হয়। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এবাৰ আহিছোঁ B1 ভিটামিন আৰু B1 ভিটামিনৰ খাদ্য হৈছে গাহৰি মাংস, আলু, শাক পাচলি। আৰু B1 ভিটামিনৰ অভাৱত বেৰি ৰোগ হয়। এইবাৰ আহিছোঁ B2 ভিটামিন। B2 ভিটামিনৰ খাদ্য হৈছে গাখীৰ, কল আৰু বীন। B3 ভিটামিন। B3 ভিটামিনৰ খাদ্য হৈছে মাছ, মাংস, বাদাম, কাঠফুলা ইত্যাদি। আৰু ইয়াৰ অভাৱত পেলাগ্ৰা ৰোগ হয়। B5 ভিটামিনৰ খাদ্য হৈছে মাংস আৰু ব্ৰকলি। আৰু B5 ভিটামিনৰ অভাৱত জিনজিননি, ছালৰ ৰোগ ইত্যাদি বেমাৰ হয়। এইবাৰ আহিছোঁ আমি B7 ভিটামিন আৰু B7 ভিটামিনৰ খাদ্য হৈছে কণীৰ কেঁচা কুহুম, বাদাম, সেউজীয়া শাক পাচলি। আৰু B7 ভিটামিনৰ অভাৱত চৰ্ম ৰোগ হয়। তাৰপিছত আছে B9 ভিটামিন আৰু B9 ভিটামিনৰ খাদ্য হৈছে ৰুটি, জন্তুৰ লিভাৰ, শাক পাচলি ইত্যাদি। আৰু B9 ভিটামিনৰ অভাৱত ৰক্তহীনতা আৰু জন্মৰ বিসংগতি হোৱা দেখা যায়। এইবাৰ আহিছোঁ আমি C ভিটামিনৰ বিষয়ে। C ভিটামিনৰ খাদ্য হৈছে ফল মূল, শাক পাচলি, আমলখি আৰু টেঙা ফল। আৰু C ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগ হোৱা দেখা যায়। এতিয়া এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। C ভিটামিনৰ অভাৱত কি ৰোগ হয়? আৰু ইয়াৰ উত্তৰ হ'ল স্কাৰ্ভি। এইবাৰ আহিছোঁ আমি D ভিটামিন। D ভিটামিনৰ খাদ্য হৈছে কণী, কাঠফুলা আৰু সাগৰীয় মাছ। আৰু D ভিটামিনৰ অভাৱত ৰিকেটছ ৰোগ হয়। এইবাৰ আহিছোঁ আমি E ভিটামিন আৰু E ভিটামিনৰ খাদ্য হৈছে ফল মূল, বাদাম, শস্যৰ তেল। আৰু E ভিটামিনৰ অভাৱত কেঁচুৱাৰ ৰক্তহীনতা ৰোগ হোৱা দেখা পোৱা যায়। মৰমৰ বন্ধু বান্ধৱীসকল, DHS এক্সামৰ সকলোখিনি ভিডিঅ' এই চেনেলটোত পাব। সেয়েহে এই চেনেলটোত যদি আপোনালোক নতুনকৈ আহিছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। K ভিটামিন। K ভিটামিনৰ খাদ্য হৈছে পালেং শাক, কণীৰ কুহুম আৰু জন্তুৰ লিভাৰ। আৰু K ভিটামিনৰ অভাৱত তেজ গোট নমৰা ৰোগ হয়। এতিয়া এই প্ৰশ্নটো সঘনাই পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা যায়। তেজ গোট মৰাত কোনবিধ ভিটামিনে সহায় কৰে? এইটো হৈ যোৱাতে পৰীক্ষাটো আহিছিলে আৰু সেয়েহে এই চাৰ্টখন আপোনালোকে নোট কৰি থ'ব। এতিয়া K ভিটামিনৰ অভাৱত তেজ গোট নমৰা। যদি K ভিটামিনৰ অভাৱ হয় তেতিয়াহ'লে তেজ গোট নামাৰে। গতিকে তেজ গোট মৰাত সহায় কৰা ভিটামিনবিধ হৈছে K ভিটামিন। ধন্যবাদ বন্ধু বান্ধৱীসকল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ। জয় আই অসম।